ৰাতি আহে ঐ এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি যৌৱনৰে নিজান পদূলিত তোমাক বিচাৰো লগৰী বুলি লাজ কিয় লাগে ঐ ৰঙা ৰঙা হবলে নাচে কিয় দুচকু ভাল পোৱা লবলে তীখা জাগি জাগি উঠে ৰাতি আহে ঐ এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি যৌৱনৰে নিজান পদূলিত তোমাক বিচাৰো লগৰী বুলি মজা বে ফাৰ্ষ্ট ক্লাছ নিজৰ বুলি বিয়াৰ ছোৱালী বিলাক তোমালোকক কৈছো দেই বিয়াৰ পাছত যদিহে তোমাৰ সেই হাজবেণ্ড জনে কিবা কিবি কথাত কাজিয়া লাগিব বিচাৰে কাজিয়া কৰে তেনেহলে তুমিও কাজিয়া কৰিবা সেইটো হ'ব নালাগে তুমি তো ভাত চব্জি বনাবা ন গতিকে সেই দাইল চব্জিত তোমাৰ নিজৰ ভাগৰখিনি উলিয়াই হাজবেণ্ডৰ ভাগৰখিনিত বেছিকৈ নিমখ আৰু জলকীয়া দিও প্ৰতিশোধ ল'ব পাৰিবা চিন্তা নকৰিবা কি ফটো আইডিয়া দিছ বে তই পাহৰিলি নেকি যে এটা সময়ত তইও হাজবেণ্ড হবি সেইটো পাছৰ কথা কি শুনিছোং এইবোৰ কি শুনিছোং স্যার গুড মর্নিং স্যার সেরেংকৈ লাগিলে বুকুতে জুই সাগে তই আসিলি কলি যাতে হুই রই রই ৰই তুলৈ চাও ৰই তুলৈ চাও মহাপণ্ডিত ইমানকে যে চেৰেংকৈ বুলি মাৰি থাক তই কচোন চেৰেংকৈ লাগিলে বুকুতে জুই তাৰ মানেনো কি মানেনো কি আংনা দকাম মানাং মানে মই তোমাক ভাল পাও জানানে মই লাষ্টত মানেনো বুলি কৈ দিয়া কাৰণে তই সেইটো গান গাবি নেকি মই তোক সুধিছোং চেৰেংকৈ লাগিলে বুকুতে জুই তাৰ মানে কি স্যার মানেনো কি বুলি ওলালে এইটো গানে ওলাই যাও যে কি নক চেৰেংকৈ লাগিলে বুকুতে জুই এটা সুন্দৰ কাহিনী আছে এক নম্বৰ গাধ কাহিকা ক আচলতে স্যার এজন ল'ৰাই এজনী ছোৱালীক ভাল পাইছিলে হা দুইটাই ভাল পাইছিলে দুবছৰ ভাল পালে আৰু তাৰ পাছতে সেই ল'ৰাটোক ধোকা দি ছোৱালীজনীয়ে বেলেগ এটালে বিয়া হৈ ভুৰকে গুচি গ'ল মাকা নিজৰ বুলি দেই হ'ব নিজৰ বুলিয়ে পাছৰখিনি ক স্যার ছোৱালীজনী তাক গুচি গ'ল সেইকাৰণে ল'ৰাটোৱে ছোৱালীজনীৰ নামত কৰিলে প্ৰতিবাদ মূৰ্তি জ্বলাইছে আৰু তেওঁৰ নামত অন্নসৰণ কৰিছে আৰু শেষত এটা তাইৰ নামত পুতলা আনি জ্বলাবলৈ জোৰ-জাৰ চলাইছে এখন ডাঙৰ জুই জ্বলালে আৰু লাহে লাহে পুতলাটোক পুৰিবলৈ চেষ্টা চলালে যিহেতু পুতলাজনীৰ গাত ধুনীয়াকে প্লাষ্টিকৰ কাপোৰ পিন্ধাই থৈছে আৰু বুকুত প্ৰথমে জ্বলি গ'ল যিহেতু একদম শুকান কাপোৰ জ্বলোতে চিৰিং কৰিলে আৰু জ্বলি গ'ল বুকুত সেইকাৰণে কোৱা হৈছে চেৰেংকৈ লাগিলে বুকুতে জুই বুকুত জুই লগাই দিলে চেৰেং কৰিলে কামাই চেছ বাই টাটা গুড বাই মই তোমাক ভাল পাও জানানে ঘিচিক চেৰেংকৈ লাগিলে বুকুতে জুই সাগে তই আসিলি হ'ব দিয়ক আছানে গাং মাথা বেয়া নেকি ল'ৰা স্যার ৰাতিপুৱা স্কুললৈ অহাৰ আগলৈকে তই ভালে আছিলে দেই এতিয়া আকৌ বেয়া হৈছে বুলি গম নাই পোৱা চিকিৎসা কৰিব লাগিব তেতিয়াহে গম পাম মানে হ'ব তোৰ মাথাটো ঠিকে আছে অকে থেংক ইউ স্যার থেংক ইউ ক'বলৈ আহে তহঁতে কিতা ক ভালকে মনোযোগ দে মদ খাই অহাৰ কাৰণে বাপেকে পুতেকক গৰু পিতন দিলে এতিয়া ক মদ কোনে খাই আহিছিলে বাপেকে না পুতেকে স্যার বাপেক পুতেক গুলি মাৰক যিটো ষ্টাইলত আপুনি কথা কৈছে হে বাপেক পুতেক নহয় আপুনিহে মদ খাই আহিছে তেনেকুৱা লাগিছে কি ক'লে মুখ চম্ভালি কথা কবি ল'ৰা মুখৰ পৰা অলপ কিবা
নেকি চুপ চুপ তই এটা কথা নকবি মনে নবৈ থাক ওকে ছাৰ অ' ছাৰ কথাটো আমি বুজিয়ে নাপালোঁ ভালকৈ আকৌ এবাৰ কৈ দিয়কচোন শুনি যা মদ খাই অহাৰ কাৰণে বাপেকে পুতেকক গৰু পিতন দিলে এতিয়া আকৌ মদ কোনে খাই আহিছিল বাপেকে না পুতেকে মিলিয়ে ছাৰ ইমান চমুটো কোনে জানে নে বাৰু শুনক ছাৰ দে তই ক অলপ ভাবি ল কিন্তু ভাবি ল মদ খাই অহাৰ কাৰণে বাপেকে পুতেকক গৰু পিতন দিলে এতিয়া আমি ক'ব লাগে কোনে মদ খাই আহিছিল বাপেকে মদ খাই আহি পুতেকক মাৰিছে আৰু পুতেকেওতো মদ খাই আহিব পাৰে সেইকাৰণে বাপেকে মাৰিছে আৰু কথাটো যে মিলা নাই কি হ'ল বুজি পাইছ নাই অ' ছাৰ এই কথাটো কিবা আপুৰুগীয়া অমংগলীয়া যেন লাগিছে মিলা যে নাই মাকা মদ খাইহে আহিছে বাপেকেও খাই আহিব পাৰে পুতেকেও খাই আহিব পাৰে কোনে খাইছে তই কৈ দিয়া নাই বাপেকে খাই ফিটিং সেইকাৰণে পুতেকক মাৰিছে সেইটো হ'ব পাৰে নহ'লে পুতেকে খাই আহিছে সেইকাৰণে বাপেকে মাৰিছে যে কিয় মদ খাবি চাইকে মিলাং কেনেকে কোনে মদ খাই আহিছে নিজে পাৰিম বুলি কৈছিলি এতিয়া ক চাৰেণ্ডাৰ ছাৰ বৰ আচৰিত প্ৰশ্ন বে মদ খাই অহাৰ কাৰণে বাপেকে পুতেকে গৰু পিতন দিলে এতিয়া ক'ব লাগে মদ খাই আহিছিল কোনে বাপেকে না পুতেকে যোনে জানে কমেণ্টত লিখি দিব দেই মজা ধেন টানা ধেন টানা ধেন 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 টানা ধেন টানা ধেন 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 এইটো আকৌ কেনেকুৱা গান টপ কিলাকৰ পৰা ধন তেনে ছাৰ কেনেকুৱা লাগিছে সেইটো কওকচোন খৰ পৰা উদ্ভাৱন হৈছে এইবিলাক নাজানিলে হ'ব ধন টানা ধন টানা ধন 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 টানা ধন টানা ধন 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 ভাল লাগিছে ধন তেনে গান ভাল লাগিছে বহুত ভাল লাগিছে থেংক ইউ ছাৰ এনে ছাৰ আপুনি জানে নেকি বাৰু আমাৰ মুকেশ আম্বানী মহাশয়ে কেনেকুৱা ধৰণৰ বস্তুত চাহ পানী খায় গাধ ইয়াত আকৌ ক'ৰ পৰা বেলেগ বস্তু আহিব কাপত চাহ পানী খাব ক তই মই যেনেকে কাপত চাহ পানী খাং তেনেকে খাব মোৰ মতে নহয় পাই ছাৰ কি তোৰ মতে নহয় যাৰ মতে হলেও নহলেও সেইটোৱে হয় কাপত চাহ খাব ঐ ছাৰ এতিয়া মাকা মই দুখীয়া বুলিহে একদম সৰু সৰু কাপত চাহ পানী খাওঁ যিদিনাখন মুকেশ আম্বানীৰ নিচিনা ধনী হ'ম সেইদিনাখন মই বাল্টিনত চাহ খাম মাকা গতিকে আমাৰ মুকেশ আম্বানী ছাৰে বাল্টিনত চাহ খায় সৰহকে আইও কামাই এইডালে গোটেই ডালে খতম কৰিলে জোঠা মূৰ্খ ক'ত বাল্টিনত চাহ পানী খাব পাৰে ক'ত বাল্টিনত চাহ খাব পাৰে কৈছো নহয় ছাৰ এইবিলাক ভাবি লাভ নাই সেই জীৱন